প্ৰথমে মই অসম চৰকাৰৰ অসমত আৰু লগতে ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত প্ৰথমবাৰ স্বতন্ত্ৰ অধিকাৰ অট'নমি পাৱাৰ যিটো বাজেটৰ প্ৰিপেৰেশ্যন পাৱাৰটো আমাক দিয়া হৈছে। প্ৰথমবাৰ আমি বাজেটত DI হিচাপে আমাক দিয়া হৈছে যাতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত যিমানখিনি পুঁজি দিছে সেই পুঁজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত তেখেতসকলৰ ব্ৰেকআপ কৰিব আৰু কি আঁচনি ল'ব কি স্কিম ল'ব সেই গোটেইখিনি অট'নমি পাৱাৰটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলত দিয়া হৈছে। AGC শাসনৰ আমোলত তেখেতসকলৰ বহুত দিনৰ সংগ্ৰাম কৰি আহিছে। তাৰপিছত তেখেতসকলে MOU চাইন কৰিছে, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং। তৃতীয় তেখেতসকলে যে বাজেটত নিজৰ স্বতন্ত্ৰ অট'নমি পাৱাৰ দিব লাগে বুলি তেখেতসকলে MOU এগ্ৰিমেণ্টত আছে, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং। তৃতীয়তে অসম চৰকাৰে মানা নাছিলে, তাৰ কাৰণে পবিত্ৰ সদনত আমাৰ ছেছন হাউচত AGC চৰকাৰৰ আমোলত বাজেটটো ফালি দিয়া হৈছে। সেই বাজেটটো আমি একচেপ্ট নকৰোঁ। তথাপিও সেই টকাহে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ডেভেলপমেণ্টৰ কাৰণে অলৰাউণ্ড ডেভেলপমেণ্টৰ পুঁজি ষ্টেট গভৰ্ণমেণ্ট হিলছ এৰিয়া ডিপাৰ্টমেণ্ট আৰু লগতে হিলছ ডেভেলপমেণ্ট কমিশ্যনে বনাই ঠিক কৰি তেখেতসকলে পঠাই দিয়ে। প্ৰথমবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত এটা হিষ্ট্ৰী দিন, আজি এটা ইতিহাস দিন। অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰ্বি আংলং অট'নমি পাৱাৰটো আজি দিয়া হৈছে। আৰু প্ৰথমবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পুঁজিৰ কাৰণে 580 লাখ টকা দিছে। 500 crores 80 লাখ টকা দিয়া হৈছে টোটেল SOPD। কোনো চৰকাৰ দিনত ইমান দিয়া নাই। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ডেভেলপমেণ্টৰ কাৰণে 500 crores 80 লাখ টকা দিয়া হৈছে। আৰু লগতে কেন্দ্ৰ চৰকাৰৰ কিছুমানৰ পুঁজি আমাক দিব, কিন্তু ষ্টেট শ্বেয়াৰ যদি তেওঁলোকৰ বাজেটৰ অন্তৰ্ভুক্ত নকৰে, ইনক্লুড নকৰে, তেনেহ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক টকাটো নিদিয়ে, স্কিমটো নিদিয়ে। সেইকাৰণে স্কিম পাছ কৰাৰ পিছতো চেণ্ট্ৰেল গভৰ্ণমেণ্টে টকাটো ৰিলিজ নিদিয়ে। এবাৰ অসম চৰকাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত টোটেল 86 crore 80 লাখ টকা বাজেটৰ অন্তৰ্ভুক্ত কৰাইছে। আমৰেং ইৰিগেশ্যনৰ প্ৰজেক্টৰ পৰা আৰম্ভ কৰি দিল্লী কাৰ্বি ভৱনত 10 crores অন্তৰ্ভুক্ত কৰাৰ পৰা আৰম্ভ কৰি AIBP স্কিমৰ 15 crores পৰা আৰম্ভ কৰি টোটেল 86 crore 80 লাখ টকা চেণ্ট্ৰেলৰ যিবিলাকৰ টকা আহিব, ষ্টেট শ্বেয়াৰ যিটো নেকি 10% দিব লাগে, সেই 10%টো অসম চৰকাৰে প্ৰথমবাৰ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ টকা চেংচন নোহোৱা আগতে 86 crore 80 লাখ টকা আমাৰ বাজেটৰ অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ কাৰণে মই অসম চৰকাৰৰ বিশেষকৈ ফাইনেন্স মিনিষ্টাৰ আৰু অনাৰেবল চিফ মিনিষ্টাৰক ধন্যবাদ দিছোঁ অন বিহাফ অফ দ্য পিপল অফ কাৰ্বি আংলং। লগতে প্ৰথমে আমাৰ বাজেটত বনোৱা যেতিয়া আমাক সুবিধা দিয়াৰ লগে লগে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত ইনহাৰেঞ্চ ছাবজেক্টৰ পৰা আমি লোকেল এৰিয়া MEC ডেভেলপমেণ্ট ফাণ্ডৰ কাৰণে আমি 30 লাখ টকা দিয়া হৈছে। আগতো নাই, কিন্তু যেতিয়া মই টিম কাৰ্বি আংলং নেতৃত্বত লোৱাৰ পিছত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইনহাৰেঞ্চ ছাবজেক্টৰ পৰা আমি 30 লাখ টকা লোকেল MEC ডেভেলপমেণ্ট ফাণ্ডত দিয়া হৈছে। এবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ গোটেইখিনি বাজেটত অট'নমি পাৱাৰটো দিছে, যিটো ব্ৰেকআপ কৰাৰ পৰা আৰম্ভ কৰি গোটেইখিনি স্কিম লোৱা, কি আঁচনি ল'ব, কি আঁচনি গ্ৰহণ কৰা হ'ব, গোটেইখিনি সুবিধা দিয়াৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল এবাৰ SOPD বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে যে লোকেল এৰিয়া MEC ডেভেলপমেণ্ট ফাণ্ডত আমি 1 কোটি টকা আমি ধাৰ্য কৰা হৈছে। যিটো নেকি MLA ডেভেলপমেণ্ট ফাণ্ড 1 কোটি পায়, আমি টোটেল 1 কোটি টকা MEC ডেভেলপমেণ্ট ফাণ্ডত আৰু লগতে
কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইনহেৰেঞ্চ ছাবজেক্টৰ পৰা আমাৰ নিজৰ বাজেটৰ টকাৰ পৰা আমি 30 লাখ 1 কোটি 30 লাখ টকা এজন MECয়ে লোকেল এৰিয়া MEC ডেভেলপমেণ্ট ফাণ্ডৰ তেওঁলোকৰ আঁচনিটো ল'ব পাৰে খৰচ কৰিব। তাৰপিছত কাৰ্বি আংলঙৰ যিমানখিনি জনজাতি আছে যিমানখিনি ইথনিক ট্ৰাইবছ আছে তেওঁলোকৰ ফেষ্টিভেলৰ প্ৰচলন নাদা ফেষ্টিভেল ৰেংমা নাগাবিলাক হয়। তাৰপাছত বিচুদামা হয় ডিমাচাবিলাকৰ। তাৰপাছত জিৱাবিলাকৰ আমাৰ লাংথন ফেষ্টিভেল হয়। তাৰপিছত আকৌ আমাৰ গাৰোবিলাকৰ আচিক ফেষ্টিভেল হয় বাংলা ফেষ্টিভেল হয়। তেওঁলোকৰ কাৰণে 10 লাখ 5 লাখ আৰু কুকিবিলাকক অন্তৰ্ভুক্ত গোটেইখিনি আমি বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ বাহিৰেও কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ SOPD বাজেটৰ পৰা ধৰা হৈছে। তাৰ বাহিৰেও যিটো নেকি আমাৰ কাৰ্বি আংলঙত আটাইতকৈ ডাঙৰ যুৱ মহোৎসৱ হয় বছৰত সদায় পাতে ইউথ ফেষ্টিভেল নামত কাৰ্বি আংলং অট'নমাছ কাউন্সিলত নিজৰ বাজেটৰ পৰা আমি 1 কোটি টকা বছৰত GIA অন্তৰ্ভুক্ত কৰাইছে। তাৰ বাহিৰেও এবাৰ SOPD বাজেটৰ পৰা আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইউথ ফেষ্টিভেলৰ যিটো KCS কাৰ্বি কালচাৰেল ছ'চাইটি তেখেতসকলে যিটো আয়োজন কৰা কাৰ্বি পিপুল হ'ল তাৰা লাংচ তাৰ কাৰণে SOPD তৰফৰ পৰা আমি 1 কোটি টকা দিয়া হৈছে। টোটেল 2 কোটি টকা আমি তাৰা লাংচ ইউথ ফেষ্টিভেলৰ নামত আমি বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ বাহিৰেও কাৰ্বি লামেটামাই কাৰ্বি সাহিত্য সভা কাৰ্বি লামেটামাইৰ কাৰণে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল পুঁজিৰ পৰা 50 লাখ টকা আমি GIA দিয়া হৈছে। তাৰ বাহিৰেও SOPD তৰফৰ পৰা আমি 20 লাখ টকা দিয়া হৈছে। টোটেল 70 লাখ টকা দিয়া হৈছে। আৰু আপোনালোকে শুনি ভাল পাব কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ বাজেটৰ পৰা আমি 700 টকা কৰি আমি চৰকাৰী গাঁওবুঢ়াবিলাকক আমি এইবাৰ পৰা কাৰ্বি আংলং যিমানখিনি চৰকাৰী গাঁওবুঢ়া আছে প্ৰায় 800কৈ অধিক 800+ তেওঁলোকৰ কাৰণে আমি 3000 টকা তেওঁলোকৰ বাজেটত ইনক্ৰিজ কৰা হৈছে। এবাৰ SOPD দিয়া হৈছে। আপোনালোকে শুনি ভাল পাব বেয়াও লাগে ইমান দিনত তেওঁলোকে ভেঞ্চাৰ স্কুল আছে যিবিলাকৰ আমাৰ কলেজ যিবিলাক আছে 13টা কলেজ আছে কাৰ্বি আংলঙত। সেই কলেজৰবিলাকত যিবিলাকৰ নৰ্মছ নপৰাৰ কাৰণে তেওঁলোকৰ প্ৰভিঞ্চিয়েলাইজ হোৱা নাই। নন প্ৰভিঞ্চিয়েলাইজ কলেজত কাৰ্বি আংলং আছে ডিফু BEd কলেজ ল' কলেজ ডিফু দেওপানী কলেজ আৰু মিলংবি কলেজ আৰু হাৰঘাট কলেজ কপলি কলেজ আৰু চেমচন সিং ইনটি কলেজ ৱাইচং কলেজ বুকপিলীয়া কলেজ লংমিৰজেং কলেজ ডিফু গাৰ কলেজ লাংহিন কলেজ সেনাপতি তুলুৰাম মেমৰিয়েল কলেজ ধনচুৰি। আগতে তেওঁলোকৰ দৰমহা পায় মাত্ৰ 6000 পায় প্ৰিন্সিপালে। বহুত দিনৰ পৰা তেওঁলোকৰ ভেঞ্চাৰ স্কুল কাটি প্ৰিন্সিপালে পায় মাত্ৰ 6000। কাৰ্বি লেংগুৱেজ টিচাৰ পায় 16000। প্ৰিন্সিপালে কয় যে আমিতো MA পাছ কৰি মাষ্টাৰ ডিগ্ৰী নৰ্মছো আছে BEd আছে সব নৰ্ম ফুলফিল হোৱাৰ পিছত আমি মাত্ৰ উই আৰ গেটিং অনলি পাৰ মান্থ চেলাৰী 6000। এবাৰ পৰা আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিজৰ বাজেটত যিটো অট'নমি পাৱাৰ দিয়াৰ লগে লগে আমি প্ৰিন্সিপালক 36,000 পাৰ মান্থ আমি যিটো নেকি যে আমাৰ এজ পাৰ 2017-18 যিটো এমেণ্ডমেণ্ট যিটো প্ৰভিঞ্চিয়েলাইজ এক্ট এমেণ্ডমেণ্ট বিল যিটো আনিছে এছেম্বলি 2017-18ত সেই নৰ্মছৰ মতে আমিও কাৰ্বি আংলং অট'নমাছ কাউন্সিলত আমি প্ৰিন্সিপাল কাৰণে যিমান কলেজ আছে তেওঁলোকৰ 36,000 দিব পাৰ মান্থ আৰু ভাইচ প্ৰিন্সিপাল কাৰণে 30,000 দিব আৰু এছিষ্টেণ্ট প্ৰফেচাৰ কাৰণে 27,000 দিব আৰু লাইব্ৰেৰিয়ানৰ কাৰণে 27,000 দিব। UDA কাৰণে 12,400 দিব। LDA কাৰণে 10,600 দিব। লাইব্ৰেৰিয়ানৰ কাৰণে 10,600 দিব আৰু গ্ৰেড 4ৰ কাৰণে 10,000 টকা আমি পাৰ মান্থ দিম। এইটো আমি সিদ্ধান্ত লৈছোঁ। আগতে কাৰ্বি আংলঙত যিবিলাক এডহক জুনিয়ৰ কলেজ আছে আৰু ছিনিয়ৰ ছেকেণ্ডেৰী আছে তাৰপিছত হাই ছেকেণ্ডেৰী আছে তেওঁলোকৰ আগতে দৰমহা পাইছিলে মাত্ৰ 7,260 পাৰ মান্থ হেডমাষ্টাৰবিলাকে। এবাৰ পৰা তেওঁলোকৰ আমি দিম 20,700 য'ত 7,000ৰ প্লাছৰ পৰা আমি 20,700 দিম। ভাইচ প্ৰেচিডেণ্ট আগত ভাইচ প্ৰিন্সিপাল আগত পাইছিলে
6,353 আমাৰ এবাৰ আমি কাৰ্বি আংলং অটোনমাস কাউন্সিল 6,000 প্লাছ উঠাই আমি 16,000 পাৰ মান আমি তেওঁলোকৰ দৰমহা দিম সাবজেক্ট টিচাৰ্ছ আগতে পাইছে 6,353 পাইছে এবাৰ পৰা আমি সাবজেক্ট টিচাৰ্ছত আমি দিম 16,200 দিম এনে ধৰণৰ আমাৰ লাইব্ৰেৰিয়ানৰ আগতে 4,800 আছে এবাৰ পৰা 12,000 আমি দিম যিবিলাক এছিষ্টেণ্ট টিচাৰ 5,445 আছে আমি এবাৰ পৰা আমি 14,400 দিম আগতে ইউডিএ কাৰণে 4,800 আছে এবাৰ পৰা আমি 12,400 দিম আৰু এলডিএ যেটো আগতে দিছে 4,538 এবাৰ পৰা 10,600 দিম আৰু গ্ৰেড 4 আগতে দিছে 4,175,000 এবাৰ পৰা 8,000 আমি দিম সেইটো এজ পাৰ প্ৰভিন্সিয়েলাইজ এক্ট 2017-18 এমেণ্ডমেণ্ট বিল যেটো নেকি আমাৰ এছেম্বলি আনিছে সেইমতে আমি প্লেনৰ ডিষ্ট্ৰিক্ট যেটো পাইছে এইটো সেম ইয়াতে পাব কিন্তু আমাৰ কাৰ্বি আংলঙত এতিয়ালৈকে এইটো হৈছে 168 এইটো জুনিয়ৰ আৰু জুনিয়ৰ কলেজ আৰু সেকেন্ডাৰী স্কুলৰ এইটো আছে নন প্ৰভিন্সিয়েলাইজৰ 160 এইটো আমি এবাৰ পৰা দিব কাৰণে আমি এবাৰ বাজেটৰ অন্তৰ্ভুক্ত কৰিছো তাৰপিছত স্কুলৰ আমাৰ 129 এমই স্কুলৰ নন প্ৰভিন্সিয়েলাইজ আছে তেওঁলোকৰ কাৰণে এবাৰ বাজেটৰ আমি অন্তৰ্ভুক্ত কৰা হৈছে আগত হেডমাষ্টৰে পায় আগতে 5,445 হেডমাষ্টৰ এবাৰ পৰা তেওঁলোকৰ পাব ডাবলকৈ বেছি হ'ব 12,150 পাব আৰু এছিষ্টেণ্ট টিচাৰ আগতে পাইছে 4,119 এবাৰ পৰা তেওঁলোকে এছিষ্টেণ্ট টিচাৰে পাব 10,800 গ্ৰেড 4 আগতে তেওঁলোকৰ পাইছে 3,993 পাইছে এবাৰ পৰা তেওঁলোকৰ গ্ৰেড 4 কাৰণে 8,000 দিয়া সেইটো স্কুলবিলাক ইয়াত যিমান বহুত দিনৰ পৰা অভাৱ শিক্ষক শিক্ষয়িত্ৰীবিলাকে তেওঁলোকৰ অভাৱ টিচাৰ্ছবিলাক অভাৱ সেইটো পূৰণ কৰিবৰ কাৰণে এবাৰ বাজেট